নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আকৌ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটিলৈ। বন্ধু বান্ধৱীসকল আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী কোন? আৰু যদি আপোনালোকে এই প্ৰশ্নবোৰৰ উত্তৰবোৰ জানে তেতিয়াহ'লে এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি নিশ্চয় জনাব। তো ইয়াতে অপশ্যন দিয়া আছে, প্ৰথমতে দিয়া আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অজন্তা নেওগ আৰু ৰানুজ পিগু। তো ইয়াৰে শুদ্ধ এনচাৰটো হৈছে বন্ধু বান্ধৱীসকল ৰানুজ পিগু। তাৰে 2 নম্বৰ প্ৰশ্নটো চাব গ'লে বন্ধু বান্ধৱীসকল পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি? ইয়াতে দিয়া আছে সাহাৰা মৰুভূমি, নামিব মৰুভূমি আৰু তৃতীয়তে দিয়া আছে গোবি মৰুভূমি। তো ইয়াৰে শুদ্ধ এনচাৰটো হৈছে বন্ধু বান্ধৱীসকল ক সাহাৰা মৰুভূমি। 3 নম্বৰ প্ৰশ্নটো চোৱাৰ আগতে বন্ধুসকল এই ভিডিঅ'টো এটা ডাঙৰকৈ লাইক কৰি দিব। 3 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল কোভিড-19 সম্পূৰ্ণ অৰ্থ কি? প্ৰথমতে দিয়া আছে কৰোনা ভাইৰাছ ডিচাৰ্জ 2019, দ্বিতীয়তে দিয়া আছে কৰোনা ভেক্টৰ ডিচাৰ্জ 2019 আৰু তৃতীয়তে দিয়া আছে কৰোনা ভাইৰাছ ডেফিয়েঞ্চি 2019। তো ইয়াৰে শুদ্ধ এনচাৰটো হৈছে বন্ধু বান্ধৱীসকল ক অৰ্থাৎ কৰোনা ভাইৰাছ ডিচাৰ্জ 2019। 4 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল শৌচাগাৰৰ পৰা কৰোনা ভাইৰাছৰ সংক্ৰমণ হ'ব পাৰে নেকি? ইয়াতে অপশ্যন আছে পাৰে, নোৱাৰে আৰু একেবাৰে শেষত আছে দুয়োটা ভুল। তো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে বন্ধু বান্ধৱীসকল পাৰে, শৌচাগাৰৰ পৰা কৰোনা ভাইৰাছ হোৱাৰ সম্ভাৱনা থাকে। তো 5 নম্বৰ প্ৰশ্নটো চোৱাৰ আগতে আমাৰ এই ইউটিউব চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যিটো বেল নটিফিকেশ্যন ওলাই আহে সেইটো টিপি থ'ব, একেবাৰে নাপাহৰিব। 5 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল প্ৰথম ট্ৰেনজেনিক শস্য কি? প্ৰথমতে দিয়া আছে কল, বাসমতি ধান আৰু একেবাৰে শেষত দিয়া আছে ঘেঁহু। তো ইয়াৰে শুদ্ধ এনচাৰটো হৈছে বন্ধু বান্ধৱীসকল খ বাসমতি ধান। 6 নম্বৰ প্ৰশ্নটো চোৱাৰ আগতে বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি নিশ্চয় দিব। 6 নম্বৰ প্ৰশ্নটো হৈছে যতীন্দ্ৰনাথ দুৱাৰা দেৱক কি কবি বোলা হয়? প্ৰথমতে দিয়া আছে বহাগী কবি, দ্বিতীয়তে দিয়া আছে বন্ধু বান্ধৱীসকল খৰিকাজাই কবি আৰু তৃতীয়তে দিয়া আছে বনফুলৰ কবি। তো ইয়াৰে শুদ্ধ এনচাৰটো হৈছে গ বনফুলৰ কবি। 7 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল তিষ্টা নদীৰ লগত মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ নাম কি হয়? প্ৰথমতে দিয়া আছে যমুনা, দ্বিতীয়তে দিয়া আছে গংগা আৰু একেবাৰে শেষত দিয়া আছে গোদাবৰী। তো ইয়াৰে শুদ্ধ এনচাৰটো যদি আপোনালোকে জানে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ইয়াৰে শুদ্ধ এনচাৰটো হৈছে বন্ধু বান্ধৱীসকল ক যমুনা। 8 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল সৰ্বানন্দ সোণোৱাল অসমৰ কিমানতম মুখ্যমন্ত্ৰী আছিল? প্ৰথমতে দিয়া আছে 13তম, 14তম, 15তম। তো ইয়াৰে শুদ্ধ এনচাৰটো আপোনালোকে নিশ্চয় জানে কমেণ্ট কৰি জনাব। নাজানিলেও কোনো কথা নাই, মই কৈ দিছোঁ আপোনালোকক অপশ্যন নম্বৰ খ 14তম। 9 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল মলয়া গোস্বামীয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা অসমীয়া ছবিখনৰ নাম কি? প্ৰথমতে দিয়া আছে বকুল, দ্বিতীয়তে দিয়া আছে কথা নদী, তৃতীয়তে দিয়া আছে ফিৰিঙতি। তো ইয়াৰে শুদ্ধ এনচাৰটো হৈছে বন্ধু বান্ধৱীসকল অপশ্যন নম্বৰ গ ফিৰিঙতি। 10 নম্বৰ প্ৰশ্নটো হৈছে বন্ধু বান্ধৱীসকল IPLৰ খেলত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন? ইয়াতে অপশ্যনবোৰ চাব গ'লে প্ৰথমতে দিয়া আছে ৰিয়ান পৰাগ, দ্বিতীয়তে দিয়া আছে আবু নেছিম আহমেদ আৰু তৃতীয়তে দিয়া আছে ৰজকুদ্দিন আহমেদ। ইয়াৰে যদি আপোনালোকে এনচাৰটো জানে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাব। এই প্ৰশ্নটো হৈছে আপোনালোকৰ বাবে, যদি আপোনালোকে জানে ইয়াৰে উত্তৰটো এই ভিডিঅ'টোৰ তলত আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। অহা ভিডিঅ'টোত আপোনালোকৰ নামবোৰ উল্লেখ কৰি দিম যিসকলে শুদ্ধ এনচাৰ দিব। তো ভিডিঅ'টো এইখিনি আছিল বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আৰু যদি আপোনালোকক প্ৰতিদিনে এনেকুৱাকৈ অসমীয়া প্ৰশ্ন উত্তৰ GK যিকোনো আপোনালোকে অসমীয়াত চাবলৈ এই চেনেলটি আমাৰ ছাবস্ক্ৰাইব কৰি সোঁফালে ওলাই অহা বেল নটিফিকেশ্যনটো টিপি থ'ব, একেবাৰে নাপাহৰিব। তো ভিডিঅ'টো এইখিনি আছিল বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। তো আপোনালোকক পুনৰ লগ পাম কাইলৈ অন্য এটি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই, জয় আই অসম।